এগৰাকী ধৰ্ষিতাৰ অশ্ৰুভৰা চিঠি। কবি চন্দন দাস, কণ্ঠ নিহাৰিকা ঠাকুৰীয়া। মই প্ৰকৃতি, আই ধৰিত্ৰীৰ বৰজী। আজি মোৰ পৰিচয়, মই এগৰাকী ধৰ্ষিতা, মানুহ নামৰ এচাপ অমানুহৰ হাতত। শুন শুন হেৰ মুখা পিন্ধাৰ দল, তহঁতৰ উৎপীড়ন অত্যাচাৰ বহু কৰিলোঁ সহ্য, কাৰণ তহঁতি জীৱশ্ৰেষ্ঠ। প্ৰকৃততে তিক্ত সত্য হ'ল, তহঁত নিকৃষ্টতকৈও নিকৃষ্ট। এবাৰ নিজৰ মুখাখন খুলি কিয় নিজকে নকৰ প্ৰশ্ন, কেনেকৈ তহঁত জীৱশ্ৰেষ্ঠ? মোৰ ধৰ্ষিত শৰীৰটোৰ প্ৰতিটো অংশত তহঁতৰ আঘাতৰ চিন পৰিস্ফুট। কি দিয়া নাছিলোঁ তহঁতক, কি পোৱা নাছিলি তহঁতি? মাতৃত্বৰ ৰুমাল পৰশেৰে আৱৰি ৰাখিছিলোঁ মোৰ বুকুত। তহঁতৰ নিশান্ত কামনাৰ অকণমান উমান পোৱা হ'লে হয়তো আজি মই নিজ পুত্ৰ সন্মুখত নহ'লো হয় উলংগ। শুন হেৰ কুলাংগাৰহঁত, মাতৃৰ মাতৃত্বৰ প্ৰতিদান দিব নজনা সুবিধাবাদীৰ দল। এদিন নিশ্চয় হ'ব তহঁতৰ চৰম দুৰ্দশা। মেদিনীয়াই ৰাখিব জীৱন ৰথৰ চকা। মৃত্যুৰ কিৰিলিত নিশাৰ টোপনি চকুতে সৰিব। আন্ধাৰে কেউদিশ আৱৰি ধৰিব।